শ্ৰদ্ধাৰ মৰিগাঁও জিলাবাসী ৰাইজ, মৰিগাঁও জিলাখনত কোভিড পৰিস্থিতি সামান্য উন্নত হোৱাৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্য চৰকাৰে জিলাখনত 20 জুলাই মঙ্গলবাৰ পুৱা 5 বজাৰ পৰা প্ৰযোজ্য হোৱাকৈ জাৰি কৰিছে কেতবোৰ নতুন নিৰ্দেশনা। এই নিৰ্দেশনা অনুযায়ী জিলাখনত দিনৰ 1 বজাৰ পৰা পুৱা 5 বজালৈ বলবৎ হৈ থাকিব সান্ধ্য আইন। দুপৰীয়া 12 বজালৈকেহে খোলা থাকিব দোকান পোহাৰ, শ্বপিং মল তথা আন ব্যৱসায়িক প্ৰতিষ্ঠান। এই ক্ষেত্ৰত ব্যৱসায়ী আৰু গ্ৰাহক প্ৰত্যেকেই কোভিড বিধি সম্পূৰ্ণৰূপে মানি চলিব লাগিব। অৰ্থাৎ মুখত সঠিকভাৱে মাস্ক পৰিধান কৰা, চেনিটাইজাৰ ব্যৱহাৰ কৰা আৰু সামাজিক দূৰত্ব মানি চলাটো বাধ্যতামূলক। একে সময়তে কেইবাজনো গ্ৰাহকৰ সমাগম হ'ব নোৱাৰিব দোকান আৰু শ্বপিং মলসমূহত। ধাবা, ৰেষ্টুৰেণ্ট বা আন ভোজনালয়সমূহত দুপৰীয়া 12 বজালৈকেহে গ্ৰাহকক আপ্যায়ন কৰিব পাৰিব। যিকোনো ধৰণৰ সভা সমিতি তথা জনসমাগম নিষিদ্ধ থাকিব। ধৰ্মীয় স্থানসমূহ উপাসনাকাৰীসকলৰ বাবে বন্ধ থাকিব। বন্ধ থাকিব সমূহ শিক্ষানুষ্ঠান। বিবাহ আৰু অভ্যৰ্থনা অনুষ্ঠানত 10 জনতকৈ অধিক লোক সমবেত হ'ব নোৱাৰিব। শেষকৃত্য অনুষ্ঠানতো 10 জনতকৈ অধিক লোক উপস্থিত থাকিব নোৱাৰিব। চৰকাৰী বেচৰকাৰী কাৰ্যালয়সমূহো দিনৰ 12 বজালৈকেহে খোলা থাকিব। অৱশ্যে জৰুৰীকালীন সেৱা আৰু অত্যাৱশ্যকীয় সেৱাসমূহৰ ক্ষেত্ৰত এই নিষেধাজ্ঞা প্ৰযোজ্য নহ'ব। ফাৰ্মাচী 24 ঘণ্টাই খোলা ৰাখিব পাৰিব। গেলামালৰ দোকান, ফল-মূল আৰু শাক-পাচলিৰ দোকান, গাখীৰৰ দোকান, পশুখাদ্যৰ দোকান সম্পূৰ্ণ কোভিড বিধি মানি চলি বিয়লি 5 বজালৈকেহে খোলা ৰাখিব পাৰিব। পৰৱৰ্তী নিৰ্দেশনা জাৰি নোহোৱালৈকে এই নিয়মসমূহ বলবৎ হৈ থাকিব। মনত ৰাখিব, কোভিডৰ সংক্ৰমণ কিছু পৰিমাণেহে কমিছে। এতিয়াও জিলাখনত কোভিডৰ ভয়াৱহতা শেষ হোৱা নাই। সেয়েহে প্ৰতিজন ব্যক্তিয়ে কোভিড বিধি সম্পূৰ্ণৰূপে যাতে মানি চলে তাৰ বাবে জিলা প্ৰশাসনৰ ফালৰ পৰা বিনম্ৰভাৱে আহ্বান জনোৱা হ'ল।